নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ 12। আগতে নিজে নিকাশ কবিতাটোৰ প্ৰশ্ন উত্তৰ। ক্ৰিয়াকলাপ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, পদ্যটিৰ ৰচক কোন? উত্তৰ, পদ্যটিৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। খ নম্বৰ প্ৰশ্ন, কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? উত্তৰ, কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ'বলৈ কৈছে। গ নম্বৰ প্ৰশ্ন, কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কৰিব লাগে? উত্তৰ, কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল'ব লাগে। ঘ নম্বৰ প্ৰশ্ন, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? উত্তৰ, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'ব লাগে। তাৰ পিছৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকো আহা। শব্দ অৰ্থ। নিকা। নিকা শব্দৰ অৰ্থ হ'ল পৰিষ্কাৰ, চাফা। পখালি। পখালি শব্দৰ অৰ্থ হ'ল ধুই দিয়া, পানীৰ দ্বাৰা চাফা কৰি। দৃঢ়তা। দৃঢ়তা শব্দৰ অৰ্থ হ'ল কঠিনতা, সংকল্পবদ্ধতা। আত্মিক। আত্মিক শব্দৰ অৰ্থ হ'ল ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। তাৰ পিছৰ প্ৰশ্ন, কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি লিখা। উত্তৰ, কবিৰ মতে সঁচা ক'লে, নিজে আদৰ্শত দৃঢ়তাৰে থাকিলে, সত্য পথত থাকিলে জীৱনত ধন সোণ জমা কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্ন, পদ্য কেইফাকি বুজাই লিখা। ক নম্বৰ প্ৰশ্ন, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। উত্তৰ, এই কবিতা ফাকি মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি ল'বলৈ কোৱা হৈছে। খ নম্বৰ প্ৰশ্ন, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। উত্তৰ, এই কবিতা ফাঁকিত আনক সঁচা ক'বলৈ কোৱাৰ আগতে যে নিজে সঁচা ক'ব লাগে সেই কথাকেই কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে। তাৰ পিছৰ প্ৰশ্ন, তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা। হিয়ামন। নিজৰ হিয়ামনৰ মলি আঁতৰাব পাৰিলেহে আনক উপদেশ দিব পাৰি। ধুই পখালি। নিজৰ মনৰ মলি ধুই পখালি লৈ আনক উপদেশ দিয়া উচিত। দৃঢ়তা। সত্যবাদী হ'বৰ বাবে মনৰ দৃঢ়তাৰ প্ৰয়োজন। নিকা। আনক কোৱাৰ আগতে নিজে নিকা হোৱা উচিত। তাৰ পিছৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। শব্দ বিপৰীত অৰ্থ। সত্য। সত্যৰ বিপৰীত অৰ্থ হ'ল অসত্য। নিজৰ। নিজৰ বিপৰীত অৰ্থ হ'ল পৰৰ। জমা। জমাৰ বিপৰীত অৰ্থ হ'ল খৰচ। আত্মীয়। আত্মীয়ৰ বিপৰীত অৰ্থ হ'ল অনাত্মীয়। নিকা। নিকাৰ বিপৰীত অৰ্থ হ'ল অপৰিষ্কাৰ। তাৰ পিছৰ প্ৰশ্ন, কবিয়ে কৈছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। হিয়া মনৰ মলি কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা। উত্তৰ, কোনো বস্তুৰ গাত লাগি থকা মলি ধূলি বালি আঁতৰাবৰ বাবে পানীৰে ধুই পৰিষ্কাৰ কৰা হয়। আমি আমাৰ গা মূৰ কাপোৰ কানি মলিয়ন নহ'বৰ বাবে ধুই পখালি লওঁ, কিন্তু হিয়া মন আমি পানীৰে ধুই পখালি পৰিষ্কাৰ কৰিব নোৱাৰোঁ। হিয়া বা অন্তৰ আৰু মন পৰিষ্কাৰ কৰিবৰ বাবে আমি দৃঢ় মনৰ হৈ সত্য কথা ক'ব লাগিব, সৎ চিন্তা কৰিব লাগিব,
কাৰো অহতি বা অন্যায় চিন্তা কৰিব নালাগিব আৰু প্ৰয়োজনত আনক নিজৰ সাধ্য অনুসৰি সহায় সাহায্য দিব লাগিব। কাৰো প্ৰতি মনৰ হিংসা ভাৱ থাকিব নালাগিব। এই সৎগুণবোৰ আয়ত্ত কৰিব পাৰিলেই হিয়া মনৰ মলি আঁতৰোৱা হ'ব।